কথা কওঁ ৰাস্তাটো কিন্তু একদম পুৰা ফিনফিনা গাইজ একদম ৰাস্তাটো একদম পুৰা ফিনফিনাই আৰু ইফালে মোৰ এটা আছে কুকুৰ আছে মানে এইটো এটা মোৰ এইছো একদম স্কুটি আৰু বৰ্তমান আজি গৈ আছোঁ একদম স্কুটিতে একদম চাহ বাগিচাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বৰ্তমান লৈ আছোঁ একদম স্কুটি আৰু স্কুটিত একদম পুৰা গৈ আছোঁ চাই থাকিব ভিডিঅ'টো ৰাস্তাটো কিন্তু কিবা এটা কিন্তু লাগিছে কিন্তু চাওক এইবিলাক একদম পুৰা সেউজীয়া পৰিৱেশ ইফালে একদম সেউজীয়া পৰিৱেশ ইফালে একদম আৰু এনেকৈ আমি একদম গৈ আছোঁ পুৰা একদম ৰাস্তাত মানে একদম আহি পালোঁ অলপমান এই পুলৰ তাতে মানে অলপ ব্ৰিজৰ তাতে আহি পালোঁ ইফালে আছে একদম নদী এটা বৈ গৈছে ইফালেদি একদম চাহ বাগিচাৰ একদম তলেদি আৰু আপোনালোকক দেখাই আছোঁ আৰু বৰ্তমান ইয়াতে আহি কিবা এটা ভাল লাগিলে গাইজ তাৰ কাৰণে ইয়াতে আহি যিটো এনেকৈ একদম বৈ গৈছে ইফালে একদম আছে চাহ বাগিচা চাহ একদম চাহ বাগিচাৰ ইফালে একদম নদীটো বৈ গৈ এনেকৈ দেৰি কৰি লাভ নাই মই যাব লাগে একদম মামাহঁতৰ ঘৰত আৰু এনেকৈ মামাহঁতৰ ঘৰত আজি মানে এনে সৰু চাই এটা প্ৰগ্ৰাম আছে মানে কিহৰ প্ৰগ্ৰাম আপোনালোকক জনাই আছোঁ চাই থাকক বলক ৰাস্তাটো কিন্তু একদম পুৰা ফিনফিনা গাইজ একদম ৰাস্তাটো চাওঁ একদম পুৰা ফিনফিনা এনেকৈ একদম স্কুটি চলাই বৰ্তমান গৈ আছোঁ একদম পুৰা ধুনীয়া কাদং চাওক না ইমান কাদং চাওক এই কাদঙত মানে গাড়ীখন যে কেনেকৈ যাব মানে চাকাবোৰ মানে একদম পুৰা শ্লিপ কৰে মানে এই গাড়ীৰ স্কুটিৰ মানে স্কুটিৰ বেছি কৰে স্কুটি বাইকটো একে সমানেই বঢ়ায় কিন্তু মানে বেছি শ্লিপ কৰে ইমান পিছল ইমান কাদং হৈছে চাওক গাড়ীখন কোনোমতে আৰু নিব লাগিব বলক মামাহঁতৰ ঘৰৰ পৰা আৰু মামাহঁতত কি আছে আপোনালোকক জনাই নাছিলোঁ শনিবাৰে অহাকালি মানে আছিল আবুৰ মানে বছৰকৈ 1 বছৰ হৈ গ'ল মানে আৰু আজি মানে কামত যাম আপোনালোকক 1 বছৰৰ ভিডিঅ' অলপমান আছে আপোনালোকক দিম যেনিবা কিন্তু আজিৰ ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিলোঁ বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰি আহিলোঁ তাৰ মানে আজি মামাহঁতৰ ঘৰত আহি পালোঁ আৰু এতিয়া মামাহঁতৰ ঘৰত মানে অলপ ৰান্ধা চান্ধা কাম চলি আছে আপোনালোকক দেখাওঁ আহক ব্লক হৈ আছে আৰু কোনোমতে মানে চব্জিবোৰ আৰু ইফালে মোৰ এটা আছে কুকুৰ আছে মানে এইটো এটা মোৰ মানে কুকুৰ এইটো এটা হ'ল মোৰ কুকুৰ চাওক মানে এতিয়া অলপ যি পাই তাকে খাই থাকে একদম ইয়াতে বোমা চোমা একদম চব উৰিছে একদম য'তে কিয় খুৱাইছ য'তে কিয় খুৱাইছ বিৰাট বেয়া হৈছে তুলি দিছে একদম ভাত আৰু ইফালে একদম ইয়াতে একদম ভাত চাত বৰ্তন একদম পূৰা ৰান্ধি আছে ইফালে এটা বনাইছে চব্জি ইফালে এটা আছে বৰ্তমান খালি বনাব এতিয়া ওলাব লাগে খালি ডাইনিং এতিয়া খালি খালে হ'ল গাইজ এতিয়া মানে ভাতটো হ'লেতো হ'লে এতিয়া খালি ডাইনিংটো পাৰ ল'ব আহক দৈ চিৰা খাৱা চাওক গাইজ দৈ চিৰা চাওক গাইজ দৈ চিৰা খোৱা মানুহ চাওক না গাইজ দৈ চিৰা খোৱা মানুহ চাওক গাইজ চাওক এনেকৈ একদম মাছৰ অলপমান ঢাকি থৈ ৰ'ব এনেকৈ হ'লে অলপমান বেয়া পাতো মাছৰ অলপমান ঢাকি থ'লোঁ ৰ'ব তেতিয়াহ'লে খালেহে গম পাম কেনেকুৱাতে দিছোঁ অলপমান আটা টেষ্ট কৰিব দিলোঁ তাই খোৱাই নাই এতিয়া ৰ'ব খালেহে গম পাম এনেকৈ থৈ দিলোঁ অলপ টেষ্ট বঢ়িয়া না আচ্ছা মানে বাৰীৰ ফালে আহিলোঁ অলপমান বাৰীৰ পাছফালৰ পৰা আহিলোঁ আৰু চাওক বৰ্তমান খালি কাপোৰ চাপোৰ মেলি দিয়ে আপোনালোকে দেখা পাব আৰু বাকী কিছু নাই আৰু ইফালে একদম পূৰা ইফালে বাৰীৰ সিফালে এটা আছে নদী ইফালে মানে এনেকৈ একদম নদীবোৰ ইফালে মন্দিৰৰ ইফালে এনেকৈ হৈ গৈছে আৰু নদীটো আৰু ইফালে নদীটোৰ ইফালে যাব পাৰোঁ কিন্তু এতিয়া নাযাব বৰ্তমান চাওক ইমান জংঘল হৈছে চাওক এই জংঘলৰ ইফালে মানে একদম যাব ইচ্ছা নাযায় আৰু গাইছ আৰু যিয়ে নহওক চাওক ৰ'দটো চাওক তেখনৰ পৰা কি বঢ়িয়া আছিল এতিয়া আৰু একদম টিঙা ৰ'দটো একদম সূৰ্যদেৱ বতাহ অলপ ৰ'দটো কমাই দিয়ক এই গৰমত থকা নাযায় গাইছ ব্লক বঙাইগাঁও ষ্টেচন চাওক এইবিলাক একদম ষ্টেচন বঙাইগাঁও অহা হ'ল মানে এই আমাৰ মামীৰ মানে মাকক মানে আবুক মানে থ'ব আহিলোঁ আজি ষ্টেচনত তাতে যাব মানে চালা কাটি তাৰ কাৰণে ষ্টেচনত আহিলোঁ থ'বলৈ আৰু এতিয়া দেৰি বেছি দেৰি নকৰোঁ আৰু আমি খালি এতিয়া যাব লাগে ইও যাব মানে তাৰ মামাহঁতৰ মানে আবুহঁতৰ ঘৰত যেনেকৈ মই মানে মামাহঁতৰ ঘৰত যেনেকৈ গুষ্টি গাব আহিছোঁ ইও মানে তেনেকৈ মানে মানে মামাহঁতৰ লগত গুষ্টি গাব লাগিব যা কি বেয়া আজি কিমান দূৰ ভিডিঅ' মই দেখাব পাৰিলোঁ কিমান দূৰ আপোনালোকক আজি মই দিব পাৰিলোঁ আপোনালোকে বেয়া চাই নাপাব আজি কোনোমতে আপোনালোকক এটা লং ভিডিঅ' দিছোঁ মোৰ আপোনালোকৰ ধামাকা ভিডিঅ' যে আপোনালোকক কৈ আছোঁ মোৰ মানে দুখনমান মানে এনে ভিডিঅ' এটা বনাব দিছোঁ মানে হোৱা নাই হ'লে আহিব আৰু আপোনালোকক দিম মই সেই ভিডিঅ'টো হ'লে আৰু মোৰ বহুত জেগাত এটা প্লেনিং চলি আছে যাব আমি সেইটোত যাম আমি যাত্ৰা কৰিম আমি আৰু একেলগে আপোনালোকে সকলোৱে মোৰ লগত যাব সকলোৱে আপোনালোকে থাকিব হ'লে আজি ভিডিঅ' এইখিনি আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই যদি ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব নকৰিব চিম্পল এটা ভিডিঅ' বাই বাই